আমি আহি পালোহি স্থান পাইছোহি আপোনালোকৰ ভিডিঅ'টো সকলোকে লাজু লাগে মানুহ আছে লাজু লাগে ঠাইলৈ যোৱা কথা আছে মায়ে মই আৰু সেইখন পিন্ধি যাম বুলি কৈছে মায়ে সো সেইখন দহি বটিব লাগিব কাৰণ এইবোৰ দহি বটাই নাই থৈ দিছিলোঁ সেইখন দহি বটিম আৰু আমাৰ মায়ে ৰেডি হৈ গৈছে আৰু কিবা কয় নেকি মা কৈ দিয়ক আমি যাবলৈ ৰেডি হৈছো থানলৈ আমি সকলোবোৰ মিলি থানলৈ গৈ আছো এয়া আমাৰ মাজু নব এয়া সৰু নব হয় আৰু এই পিছফালে বহি আছে ডাঙৰ নব হয় আৰু এইফালেও আছে নব হয় সৰু নব হয় আৰু এয়া নবৰ ছোৱালী হয় ডাঙৰ নব সৰু নব ছোৱালী হয় আৰু এয়া মই মা হয় আগফালেও বহি আছে দাদাহঁত দেই আমি সকলো ৰেডি হৈছো হেতি পামগৈ আৰু ৰেডিছ কৰিছে জলদি আহা আমাৰ মাজত এজন পোৱালি আহিছে মাত্ৰ এইফালে মইনা বাই বাই কৈ দিয়া বাই বাই তুমি ক'ত যাবা ক'লৈ আহিছা তুমি ক'লৈ আহিছা বৰভেটিলে বৰভেটিত কি কৰিবাগে কৈ দিয়া আকৌ কৃষ্ণ কৰিবা ব'লা আমি এখন পিছফালৰ গেটেদিহে সোমাইছোঁ বৰবেটিলৈ কাৰণ আগ চাইডে বহুত ভিৰ সোমাব নোৱাৰিম সেইকাৰণে পিছ চাইডে সোমাইছোঁহি কোৱাই হোৱা নাই আমি ক'ত আছোঁ আমি আছোঁ বৰবেটি নামঘৰ আৰু এই বৰবেটি নামঘৰ আছে যোৰহাট মালৌ পথাৰত আৰু আপোনালোকে মানুহবোৰ দেখি ভাবিছে চাগে আজি ইয়াত কিবা হৈছে হয় আজি ইয়াত নলগোৱা উৎসৱ আছে আৰু এই বৰবেটি নামঘৰটো নলগোৱা উৎসৱৰ কাৰণে বিখ্যাত বুলি কোৱা হয় আৰু যিসকলে মানে নলগোৱা মানে নাজানে সেই সকলকে ক'ব বিচাৰিম নলগোৱা মানে হৈছে খেতিয়কসকলে যেতিয়া নিজৰ খেতি কৰ্ম শেষ কৰে আৰু ন চাউল উলিয়ায় আৰু এই চাউলৰ প্ৰথম মুঠি ভগৱানৰ নামত অৰ্পণ কৰে এই নামঘৰতে সেইকাৰণে নলগোৱা বুলি ইয়াকে মানে নলগোৱা বুলি কোৱা হয় আমিও আহি পালোহি এইটোৱে মেইন ভেটিটো যিটো ভেটিৰ মানে ধুনীয়া কাহিনী এটা আছে কম ফাৰ্ষ্ট টাইম মই বন্তি এগছ জ্বলাই লওঁ তাৰপাছত গোটেই ৰাউণ্ডটো ঘূৰিমো আপোনালোককো কম সেই কাহিনীটো আৰু দেখিছেনে মানে জেগা নাই সকলোৱে মানে জ্বলাইছে তাৰ মাজতো ঠেলি হেঁচি যেনে তেনে জেগা অলপ উলিয়াই বন্তি এগছ জ্বলাই লওঁ ফাৰ্ষ্টত আৰু লোকবিশ্বাস আছে যে এই ভেটিটোত নিমখদান কৰিলে আৰু টাইম নাপালেও এপাক হ'লেও ঘূৰিব লাগে গোটেই ৰাউণ্ড মাৰিব লাগে তেতিয়া বোলে মনৰ আশা পূৰ্ণ হয় সেইকাৰণে ময়ো বন্তি এগছ জ্বলাই লওঁ মানে লৈ পেলাই গোটেই ৰাউণ্ডটো ঘূৰোঁ মনত আশা এটা লৈ পেলাই তাৰপাছত কথা পাতি আছোঁ যেনে তেনে জেগা অলপ উলিয়াই মই বন্তি গছ জ্বলাই ল'লোঁ আৰু এতিয়া ভাবিছোঁ টাইম নহ'লেও এপাক হ'লেও কমপ্লিট কৰোঁ ৰাউণ্ডটো আৰু মনত আশা এটা লৈ পেলাই ৰাউণ্ডটো কমপ্লিট কৰোঁ বুলি ভাবিছোঁ আপোনালোকেও ব'লক চাই থাকক আৰু এতিয়া ভেটিটোৰ কাহিনীটো ক'ব বিচাৰিম আৰু যদি
কোৱা আগতে মই যিসকলে মোৰ মানে ভিডিঅ' চাই আছে সেই সকলোকে ক'ব বিচাৰিম যে যদি মোৰ কিবা কোৱা ভুল হৈছে মোক আপোনালোকে শুধৰাই দিব, কাৰণ মই বেলেগৰ পৰা শুনাহে আৰু সেইকাৰণে আপোনালোকে মোক শুধৰাই দিব। আৰু ইয়াত বোলে শ্ৰী শ্ৰী অষ্টভুজৰ দেৱৰ নেতৃত্বত ইয়াত একেটা সময়তে একেলগে 8,09,000 ভকতে একেলগে এমুঠিকৈ মাটিদান কৰি এই ভেটিটো গঢ়ি তুলিছিল। তেতিয়াৰ পৰা এই ভেটিটো বৰভেটি বুলি কোৱা হ'ল। আৰু ইয়াত আগতে উচ্চতাটো বহুত আছিলে, মই পাহৰিছোঁ, কিন্তু এতিয়া বহুত কমি গ'ল। সেয়াই আৰু এই ভেটিটোৰ ৰহস্য কিবা যদি ভুল হৈছে মোক ক্ষমা কৰি দিব। আৰু বেছি দেৰি নকৰোঁ, সোনকালে স্পীড খোজকাঢ়ি পেলাই ধুমাধুম যাওঁ, কমপ্লিট কৰোঁ ৰাউণ্ডটো, আৰু আপোনালোকো লগত ব'লক। আঘোণ মাহৰ অষ্টভুজৰ বৰ ভেটিলৈ আহিব বৈষ্ণৱসকল একত্ৰিত হৈ, বৰ ভেটি চাৰিওভাতি ভকত এইখন প্ৰথম গেটখন হয়। আমি মানুহৰ ভিৰত আমি ইচ্ছাদৰ গেটেদিহে সোমাইছিলোঁ। এখন প্ৰথম গেটখনতে যাব লৈছোঁ। আৰু যি বৰভেটিহে দেখুৱালোঁ, কিবা যদি আপোনালোকে যদি কিবা কোৱাত ভুল হৈছে, নহ'লে আৰু আপোনালোকক ভালকৈ দেখুৱাব পাৰিলোঁ হয়। বহুত ঠেলা হেঁচা আৰু ভিডিঅ' বিশেষকৈ মাহে কৈছে, মই মানে ঠেলা হেঁচা বহুত যে, সেইকাৰণে মই মোবাইলটো ওলোৱাই নাছিলোঁ ভয়তে। সেইকাৰণে মায়ে যি কৈছে তাকে আপোনালোকৰ আগত দিলোঁ, আৰু আঁকোৱালি ল'ব ভিডিঅ'টো। আজিৰ কাৰণে বাই বাই। সেয়া এতিয়া কিবা কিবি অলপ বজাৰ কৰিম আৰু ঘৰলৈ যামগৈ আৰু ভিডিঅ'টো বহল কৰি নাথাকোঁ আৰু আজিৰ কাৰণে সেয়াই আৰু।